তো মোৰ সময়ত দালি নাপাব মিলিব মোক সিংহ মাংসৰ কঠলি আমাৰ খানাৰ গাঁতটো শুভাৰম্ভ কৰিছে আকাশ দেউৰীয়ে। লাই গাল খাটিছে আমাৰ ডেঙা নেকি তই? এইটো আকাশ আমাৰ গাঁত খান্দি আছে। ধুনীয়া ধুনীয়া ধুনীয়া। তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ভিডিঅ' আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত। আৰু আজি আমি গোটেইখিনি লগৰ ল'ৰা গোট খাইছোঁ, মানে কি ৰঙালী বিহু গ'ল, তো তাৰ বাবে ভাবিছোঁ গোটেইখিনি একেলগে খানা এটা খাই দিওঁ। তো আছে গোটেইখিনি এটা এটাকৈ দেখুৱাই দিম বাৰু। এইফালে আমাৰ জুই লাগি আছে চৌকাত, গোটেইবোৰ আছে। আকাশ আছে বাৰু, চিনি পাইছে যে হোলী ভিডিঅ'ত দেখিছিলোঁ, চাইছিলোঁ যদি গম পাইছে আকাশ, সেইটো আকাশ। তো চাউল দিছে, তো আমাৰ প্ৰথম চাউলটো বহাই দিয়া গ'ল, মানে চাউলটো দিয়া গ'ল। আৰু ইফালে ইটো চৌত দিয়া যাব মাংসটো। পিঁয়াজ কাটি আছে, পিঁয়াজ কাটি হোৱা নাই, ঠিকে কৈ আছোঁ দে। এই ল'ৰাটোৰ মেইন বস্তুটো, তাৰ বিষয়ে কৈ আছোঁ কথাখিনি। তো এটা এটাকৈ গোটেইখিনি আহি পেলাই এইফালে চৌবোৰ আহি পেলাই খানাটো দিয়ে দিয়া নিচিনা আছে। আৰু আজি ন মানে য'ত খাইছোঁ জেগাখিনি সিহঁতৰ জেগা, আৰু আমি গোটেইবিলাকে খানা ইয়াতে খাওঁ। মাংসটো পাই মাংসটো সিয়ে দিছে, সিহঁতক কোৱা একো বম লাষ্ট আছে দেই। এইবিলাক বনাই আছে, কি অকণমান ইম'চনেল হৈ আছে, মানে দেখিছেনে? ইম'চনেল হৈ আছে অলপ। তোক দেখি মোৰ সঁচা হৈ গৈছোঁ, যাব মন জানো। তোক দেখি মোৰ গম পাইছনে? কৈ দিয়ক আৰু দিয়ক। ঐ ল'ৰাহঁত, কাজিয়া নহয় দেই, কাজিয়া নহয়। ঐ যদি কাজিয়া নহয় দেই। বিহু নহয় আলু অলপ খাব নি খাব তো মোৰ সময়ত দালি নাপাব মিলিব। পানী পাবি কিন্তু দালি নাপাবি বোলে। তো কাজিয়া গৈছে দালিৰ কাৰণে, ইমানে সোৱাদ লগা আছে দালি, বহুত সোৱাদ লগা হৈছে নেকি? নাই মই টেষ্টটো কওঁ ন, চবে ভাল হৈছে নাই খাবৰ কাৰণে টেষ্টটো কৈ দিওঁ। হয় নেকি? কাজিয়া গৈছে দালি। তো আমাৰ খানা বনি আছে, আপোনালোকে ৰঙালী বিহু উপলক্ষে খানা খালে নে ক'ব কমেণ্ট বক্সত। আৰু যদি ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে, আশা কৰিম লাইক এটা দিব ধুনীয়াকৈ, লাইক এটা দিব আৰু দেই যদি ইমানখিনিলৈকে ভিডিঅ' চাইছে। যদি ধৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে আপুনি বেলেগ ভিডিঅ' চাওক। যদি সেইটো ভিডিঅ' ভাল লাগে তেতিয়াহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আমাৰ খানা হৈ আছে ধুনীয়াকৈ, চাই থাকক ধুনীয়াকৈ, ঘৰতে বহি লওক ধুনীয়াকৈ বিন্দাছ আৰামত চাই থাকক। দুটা লাগিব নালাগে, এটাকে দে। দালিটো চেকি আছে, দালিটো হৈ গ'ল আমাৰ। মোক কাৰণে মই বেয়া নাপাওঁ, চব মানে ফৰ্মতে আছে, গম পাইছনে? ডাইলগ কি ডাইলগ কি চব মানে, আৰু দুইটা আছে একে ষ্টাইলৰ কামো কিয় তাৰমানে, এতিয়া কি কিবা চলিছে নেকি তোমালোকৰ মাজত বাৰু? দুইটা একে কাপোৰ দেই। আৰু ইফালে আমাৰ দালিটো চৰু বাৰু নিদিছে, তাৰ পৰা অজয় আছে। ধান খালে একো নাই, গাইছো বিহু বুলি ৰং নামাচা কৰিছো। ইফালে আমাৰ নজৰুল, নজৰুল কিবা কবা নাই? এইফালে নজৰুল পুৰা ব্যস্ত মাংস বনোৱা দেই। নজৰুলৰ পুৰা টেম্পাৰেচাৰ উঠি আছে। তাৰ লগত তুলসী ক'ত নজৰুল? তুলসী ক'ত? তুলসী এইফালে, তুলসী তুলসী পলাইছে, তুলসী পলাইছে, এইটো তুলসী ৰজনীগন্ধা।
আৰু এইফালে আমাৰ মেইন বস্তু মাংসটো ধুই আছে মাংসটো ধুই আছে ধুনীয়াকে স্বৰূপ মেইন মানুহ ধুই দেখা গৈছে গাহৰি মাংস নহয় দিয়ক বুজিছে বহুত দাম ব্ৰইলাৰ মাংস দি খাইছো ব্ৰইলাৰ মাংস দেখালি দাম নহয় হয় না মোক সিংহ মাংসটো কঠলি ঐ হাত বিষে গৈছে গম মানে ধৰ আলু মাৰাই কি চয়াবিন বনোৱা কৈছে ন এইফালে চয়াবিন বনোৱা কৈছে কাৰণ এইফালে নয়ন বছ আৰু আগাছে হেৰি নাখায় মানে মাংসটো নাখায় সিহঁতৰ কাৰণে চয়াবিন বনোৱা গৈছে এইফালে আৰু এবাৰ ভাবিছোঁ মোৰ লগৰখিনি আপোনালোকক চিনাকি কৰাই দিওঁ এফালে নাকাফালেও আৰাম কৰি আছে ইফালে আছে সপোন আছে এইফালে স্বৰূপ আছে প্ৰজ্ঞান আছে নীতিশ এইফালে জ্যোতি এইফালে আছে অনিৰুদ্ধ ওলাই দিয়া অলপ এইফালে অনিৰুদ্ধ আছে ৰাকেশ আছে গৌৰাংগ বছ এই গোটেইখিনি আছে আছোঁ আমি গোটেইখিনি আছোঁ এবাৰ বাহিৰত লৈছোঁ চাওক বৰষুণ দিছে দেখিছেনে বৰষুণ দিছে গাত মানে কি খানাটো ভালকৈ খোৱা নোহোৱা নিচিনাই হৈছে তথাপি একো চিন্তা নাই আমাৰ বাৰু তাত ভিতৰত ৰুম আছে ৰুমত বহি ধুনীয়াকৈ খাব পাৰিম আপোনালোকে চাই থাকক ভিডিঅ' মজাকৈ খানাটো মেইন মানে কিয় কাৰণে পাইছো গম পায় এই তাৰ বুকু দিছোঁ চাৰ কি লিখা আছে মক্কেল বেচা ছুটি বেছি দিন নাই ই আমাৰ প্ৰাউড হয় মালিক মই আপোনালোক কেতিয়াও বৰিং নহয় ভাল লাগিছে তো আমি খানা খাইছোঁ তাতে মজা কৰি আছোঁ আৰু এইখিনিতে আমাৰ মাজত এজন মানে বিশিষ্ট অতিথি আহি উপস্থিত হৈছে তেখেতক মই দুআষাৰ ক'ব লৈছোঁ লগতে আমাৰ গংগাঘাট এটা অনুষ্ঠান পাতিছে তাৰ বিষয়ে অকণমান ক'ব তো এজন অনিৰুদ্ধ বৰা নমস্কাৰ মোৰ নাম শ্ৰী অনিৰুদ্ধ বৰা অহা বহাগৰ ২৭ তাৰিখে মানে মোৰ আমাৰ তাতে কপাহেৰাত মানে প্ৰগ্ৰাম আছে তো আমাৰ খানা আয়োজন বাৰু হৈ আছে আৰু তাৰ মাজতে আমাৰ ওচৰতজন বিশিষ্ট অতিথি আহি পালেহি মানে মোৰ লগৰে হয় তো এজন অনিৰুদ্ধ বৰা নমস্কাৰ মোৰ অনিৰুদ্ধ বৰা মানে মোক ক'লে কথাটো ক'ব কাৰণে এতিয়া কৈ দিওঁ আৰু মানে অহা বহাগৰ ২৭ তাৰিখে মানে ইংৰাজী 11 মে'ত কপাহেৰাত এখন সাংস্কৃতিক অনুষ্ঠান মানে মেলা চেলা এনেকৈ পতা হয় তাতে মানে মই আহিম বুলি ভাবিছোঁ তাতে মানে মই বুট ভাজা বইল ডিম চাওমিন ঘুগুনি দোকান দিম বুলি আহিছোঁ তাতে মানে গোটেইখিনি আহি খাই মেলি সহযোগ কৰিব আৰু ধুনীয়াকৈ ভাল পায় আৰু তাকে আপোনালোকক ক'বৰ কাৰণে মই আহিলোঁ ভিডিঅ'টো টিংকু তুমি কৈ দিবা বাকীখিনি মোৰ দৰ্শক গোটেইখিনি আহিব তুমি চিন্তা কৰিব লৈছে হয় বাকী মোৰ বস্তু বেচা গ'লেই হ'ল তো আপোনালোকে আহিব প্ৰগ্ৰেম চাই কিনে চাই বাদ দিয়ক দাদা দোকানত আহিব চাওমিন খাব বহুত ধুনীয়া চাওমিন বনাই যাৰ মানে ঠিকে আছে চাওমিন বনোৱা মাজতে মই ছিংগাপুৰ কোচিং এটা কৰিব গৈছিলোঁ চাওমিনৰ কৈছিল ন চাওমিন গম পাইছোঁ মই ঘুগুনিটো ইয়াতে বনাইছিলোঁ তোমাৰ ৰাছিয়াত আকৌ বনাইছিলোঁ তাত ইমান ভাল নাপালে তাৰপিছত অষ্ট্ৰেলিয়াত বঢ়িয়া ৰেচপণ্ডটো ভাল পালোঁ এইজন গৈছিলে মোৰ লগত এইজন কৈছিলে ই গৈছিলে চুলি দেখিয়ে গম পায় আমাৰ অসমৰ নহয় বুলি এতিয়া মানে এনে কামখিনি মই কৈ দিওঁ চুলি মেলি দিছে একদম ছোৱালী হয় একো নাই তাৰ কাম ঘুগুনি লাগে বুলি ক'লে দাদা 5 টকা ঘুগুনি লাগে বুলি ক'লে সি আৰু এইখিনি সময়তে আমাৰ মাজত উপস্থিত তুলসী বিখ্যাত তুলসী বছ কিয় গুচি গ'লে আপুনি আৰু এইফালে আমাৰ নজৰুল আৰু এইফালে তুলসী ফিউজ দা খবৰ কি
তো নজৰুল দা একদম ফিউজ বুলি ক'লে তুলসী দা ফিউজ বুলি ক'লে ভয়ে খাই যায় পলাই দিয়ে এইটো কি বনাইছ ন এইটো মাংসটো হৈছে অলপমান জুতি খাওঁ বুলি ভাবিছো নহ'লে চাওমিনটো গ'লেই আকৌ এইটো মোৰ কাৰণে যাই পেলাই খালি দালিয়ে খোৱা নকবি আৰু এতিয়া আমাৰ মাংসটো হৈছেগৈ আৰু তো মোৰ লগতো সুধিম কিমান টাইম লাগিব অনিতো মাংস হ'লে কিমান টাইম লাগিব আৰু কিয় লাগে খাই আৰু কিবা কৈছো হ'লে খাব পাবি নহয় আৰু মাংসটো ভাজা মাংস লৈছো টেষ্ট কৰি চাওঁ কেনেকুৱা আছে আৰু অলপ সিজিব লাগিব মানে ভাজা মাংস টেষ্ট কৰি আছো যেতিয়া মোৰ তোলৈ মনত পৰে মই তেতিয়া তোৰ ফটো চাওঁ তই ভাল পাওঁ গানবিলাক শুনো টেষ্ট কথা এটা ঐ টিংকু যেতিয়া ইয়ালৈ খানা খোৱা সময়ত মই ইয়ালৈ মনত পৰিলে মই কি কওঁ কৈ দিওঁ তাৰপিছত তোৰ ফটো মই চাই থাকোঁ আৰামছে আৰু এতিয়া আমাৰ খানা হৈ গৈছে দেখিছে বিলাই দিছে বতাহ ধুমুহা আহিছে পুৰা বৰষুণ হৈছে তো দেখুৱাই দি গোটেইবিলাক আছো ইয়াতে তো এবাৰ সকলোকে দেখুৱাই দিছো চাওক তো এইটো আমাৰ মাংসটো চাওক গোটেইবিলাক চবেই এবাৰ চাই দিলে কেমেৰাত মজা বছ গৌৰাঙৰ বিলাই আছে পানী ঢালি দিলে আৰু যোৱা ৰাতি খানা খাই আহি ডাইৰেক্ট ঘৰ পালোহি ভাবিছে খানা খালে খানা খোৱা ভিডিঅ' নেদেখালে আৰু প্লাছ ৰঙালী বিহু হিচাপেতো একোচোন হুঁচৰি হুঁচৰি নাগালে নাচন বান একোৱে নহয় তো কৈ আছোঁ কিয় কাৰণে কি নহ'ল মানে কি কালি যদি মানে কি ভিডিঅ' যদি সম্পূৰ্ণ চাইছে তো গম পাইছে বৰষুণ আহিছে আৰু সেইখিনি সময়ত এনেকুৱা বতাহ ধুমুহা মাৰিলেতো কাৰেণ্ট গুচি গ'ল আমি মোবাইলত ফ্লাছ জ্বলাই পেলাই ভাত খাইছোঁ বাৰু যি কি নহওক দিনে দিনে খানাটো খালোঁ আৰু এয়া আপুনি যিটো ভিডিঅ' চাই আছে তাৰ এডিটিং কাম চলি আছিলে তো যদি ভিডিঅ'টো ভাল পালে লাইক এটা দিয়ক আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা পালে আৰু ডেছক্ৰিপশ্যন তলত মই আৰু কিছুমান ভিডিঅ' লিংক দিছোঁ যদি সেইবোৰ ভিডিঅ' চাওক যদি চাই ভাল পাইছে তেতিয়া নিশ্চয় চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ এটা ভিডিঅ' চাইতো কাকো ভাল নাপাব পাৰে তো পুনৰবাৰ সকলোকে ৰঙালী বিহু শুভেচ্ছা যাচি পেলাই এইটো ভিডিঅ' আপলোড কৰিলোঁ আশা কৰিছোঁ ধৰ অকণমান ভাল ৰেছপন্স পাওঁ আপোনালোকৰ পৰা তো লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত আজিলৈ বাই বাই তো ভিডিঅ' এডিটিং কৰি আছিলোঁ তো বনাই দিলোঁ তো ঠিক আছে বাই 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 বাই